Hello guys and welcome back to my YouTube channel. तो guys स्वागतम কৰিছো এটা মোৰ নতুন YouTube ব্লগলৈ। তো guys আজি দেৱালী সেই কাৰণে দেৱালীৰ অশেষ শুভেচ্ছা জনালো আপোনালোক সকলোলৈকে হেপী দেৱালী। আৰু এতিয়া আমি গৈ আছো আমাৰ দেৱালীৰ কলপুলি পুতিবৰ কাৰণে আৰু তো তেনেহলে বল আমি ভিডিওটো আৰম্ভ কৰো। আৰু এয়া এতিয়া আপোনালোকে চাব পাৰে আমাৰ গণেশ বত্তাই কলপুলি ভাড়া কৰি লৈ আহি আছে। আৰু এয়া আমাৰ ইয়াতে কলপুলি পুতিব কাৰণ আমাৰ ইয়াতে বহুত শিল আছে সেই কাৰণে ইয়াতে গাঁত খান্দিব নোৱাৰি সেই কাৰণে ইয়াতে পুতিব। আৰু এয়া চাব পাৰে আপোনালোকে আৰু এয়া আমাৰ কলপুলি লগাই দিলে। আৰু এতিয়া মই আপোনালোকক আমাৰ কলপুলি পতা মানুহসমূহ দেখুৱাই আছো। এয়া চাব পাৰে এই অকল আমাৰ মানুহ কলপুলি পতা আৰু এইবোৰ আছে। আৰু এয়া এতিয়া দেউতাই মই ফটকা কিনিবৰ কাৰণে গৈ আছো। দেৱালী ফটকা কিনিব লাগে আৰু তো বলক আমি ফটকা ল'বলৈ যাওঁ। আৰু এয়া এতিয়া মই ফটকা কিনিবলৈ আহি গ'লো দোকানখনত। এয়া আপোনালোকে চাব পাৰে ফটকা আৰু এতিয়া মোৰখিনি মই ল'ব লাগে। আৰু এয়া মোৰ ফটকা আহি গৈছে। এয়া এতিয়া লৈ লওঁ তাৰপিছত আপোনালোকক ঘৰত সম্পূৰ্ণ দেখুৱাই আছোঁ। ফটকাবোৰ লৈ এইফালে ঘৰ পালোঁ আৰু মই এতিয়া আপোনালোকক মোৰ ফটকাসমূহ দেখুৱাই আছোঁ। আৰু এয়া চাই ল'ব পাৰে আপোনালোকে মোৰ সকলোবোৰ ফটকা। ৰ'ব মই আপোনালোকক একবাৰ বেক কেমেৰাৰে ভালদৰে দেখুৱাই আছোঁ। মই আপোনালোকক মোৰ ফটকাসমূহ এডিএলৰ পৰা দেখুৱাই যাই আছোঁ, এফালৰ পৰা দেখুৱাই যাই আছোঁ আৰু ইফাললৈকে আহক। আৰু এনেকুৱা সৰু পেঞ্চিল ফটকা 3 পেকেট আনিছোঁ আৰু এনেকুৱা ডাঙৰ পেঞ্চিল ফটকা 5 পেকেট, মম 2 পেকেট, ৰাইন' বম 2 পেকেট, এয়া 6 পেকেট আনিছোঁ। আৰু এনেকুৱা সৰু সৰু 3 পেকেট আৰু কলগছ আনিছোঁ 1 পেকেট। আৰু এইফালে চাব পাৰে এইটো চকৰি 1 পেকেট আৰু এনেকুৱা 2 পেকেট আনিছোঁ। এইটো আকাশ বন্তি বুলি কোৱা হয় আৰু আকাশলৈকে উৰি যায়। তো ফ্ৰেণ্ডছ এতিয়া মই আপোনালোকক মোৰ দিৱালী গিফ্টবোৰ মই দেখুৱাবলৈ গৈ আছোঁ। আৰু এই আপোনালোকে চাব পাৰে মোক ইমানখিনি গিফ্ট দি দিছে। আৰু এই দুটা বটল মোক শ্যাম ষ্টিলৰ তৰফৰ পৰা গিফ্ট পঠাইছে মোৰ দেউতালৈকে, কিন্তু মই আপোনালোকক দেখুৱাই আছোঁ। আৰু মোৰ ভাইটিয়ে বহুত খুলিম কৰি আছিল, মই কিন্তু খুলিবলৈ দিয়া নাই কাৰণ মই আপোনালোকৰ আগতেই মই খুলিম বুলি কৈছোঁ। আৰু এইটো দিছে নেৰলেকৰ কোম্পানীয়ে আৰু এইটো ব্লেক টাইগাৰ চিমেণ্টৰ পৰা দি দিছে। তো দেৰি নকৰি সোনকালকে খোলা যাওক। আৰু এতিয়া মই আপোনালোকৰ আগত এটা এটাকৈ খুলিবলৈ লৈছোঁ। আৰু মই প্ৰথমতে খুলিম বুলি ভাবিছোঁ শ্যাম ষ্টিলৰ পৰা দুটা গিফ্ট। আৰু এই দুটা পঠাইছে মোক শ্যাম ষ্টিলৰ তৰফৰ পৰা দুটাকৈ বটল পঠাই দিছে। কেনেকুৱা বটল মই এতিয়ালৈকে খুলি চোৱা নাই, কেঞ্চিখন দিবাচোন। আৰু মই এইটো বটল প্ৰথমতে খুলি চাওঁ আৰু এয়া আৰু এইটো খুলি দিওঁ। এইটো বটল এনেকুৱাই দিছে আৰু এয়া এইটো পেকিঙত দিছে। আৰু এয়া আপোনালোকে চাব পাৰে দুটা আগত শ্যাম ষ্টিলৰ পৰা দিয়া বটল আহি গৈছে। বহুত ধুনীয়া লাগিছে বটল দুটা, মজবুতো হয়। আৰু মই পেলাই হলে দেখুৱাই আছোঁ সেইকে পেলাই দিছে। আৰু এইবাৰ খোলা যায় এইটো গিফ্ট কি দিছে মই ক'ব নোৱাৰোঁ এতিয়ালৈকে। আৰু এইটো খুলিম বুলি কৈছে খোলা এতিয়ালৈ এই দুডাল কাটি দিয়া। আৰু এইটো গিফ্ট মই অপেনিং কৰি আছোঁ। আৰু এইটো মই এতিয়া খুলিম 1 2 3। ইয়াতে আপোনালোকে চাব পাৰে মিঠাই দি দিছে আৰু বহুত টেষ্টি হ'ব। আৰু এইটো চাইডলৈকে থৈ দিছোঁ। আৰু এতিয়া আপোনালোকক মই দেখুৱাম টাইগাৰ চিমেণ্ট। এইটো বহুত ওজনৰ, এইটোত কিবা ভাল বস্তুৱে আছে। ৰ'ব মই খুলি দিয়া কৈছোঁ। এইটো ডাইৰেক্ট টানি দিলে হ'ল। ইয়াতে এখন এনেকুৱাকৈ কাৰ্ড এখন আহিছে হেপী দিৱালী বুলি। আৰু ইয়াতে চোন চকলেট আহিছে, এই আপোনালোকে চাব পাৰে। ইয়াতে কাজু বাদাম আছে আৰু মামলাও বাদাম আছে আৰু এশৰ চাকি দিছে আৰু গোল্ড দি দিছে। গোল্ড
এইটো গোল্ডেন চকলেট এটা দি দিছে এনেকুৱা দুটা চকলেট 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 সকলোবোৰ দি দিছে আৰু এতিয়া সন্ধিয়া হৈ গ'ল সকলোৱে ঘৰে ঘৰে চাকি জ্বলাবৰ কাৰণে আৰম্ভ কৰি দিছে আৰু এয়া আপোনালোকে মই দেখুৱাই আছোঁ এয়া সকলোৱে ঘৰে ঘৰে জ্বলাই আছে আৰু এয়া ই ফটকা মাৰি দেখুৱাব আপোনালোকক সেয়া এইটো ফটকাটো এনেকুৱা সৰু সৰু মাৰা এটা গ'ল আৰু এয়া এতিয়া ঘৰে ঘৰে চাকি জ্বলোৱাটো আৰম্ভ কৰি দিছে আমাৰ তাত এতিয়া জ্বলাম আমাৰ ঘৰত মাহঁতে আমাৰ চাকিবোৰ সজাই আছে কি ক'ব খুজিবা মা আজি দেৱালী আজি এই পোহৰৰ দীপাৱলী উৎসৱত সকলোৱে ভালে কুশলে থাকক এইবিলাক যিবিলাক কৰোণা মহামাৰী এইবিলাক দূৰ হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম পোহৰৰ নিচিনাকৈ সকলোৱে আনন্দৰে জীৱন যাপন কৰিব পাৰে মুক্তভাৱে পিছৰত ঘূৰি ফুৰিব পাৰে এইখিনিয়ে মই কওঁ আৰু এইটো ফুলঝাৰি জ্বলাইছে ইয়াহু দিয়া মোক এডাল দিয়া হেপী দিৱালী আমাৰ ষ্টাৰ্ট হৈ গ'ল হেপী দিৱালী এতিয়া ঘৰলৈকে আহি গ'লোঁ আমাৰ ৰুমৰ ভিতৰলৈকে কিয়নো মোৰ ফটকাবোৰ নিব লাগে জ্বলাব লাগে আৰু চাকিবোৰ জ্বলাব লাগে প্ৰথমতে আমি চাকিটো জ্বলাই লওঁ তাৰপিছত আমি ফটকা ফুটুৱাই আছোঁ এয়া আপোনালোকে চাব পাৰে আমাৰ কলপুলিত চাকি জ্বলাই আছে মাহঁতে আৰু এইডাল আমাৰ কলপুলিডাল আকৌ এবাৰ ৰাতি দেখাই দিছোঁ এবাৰ আমাৰ গাঁওখনো দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱাকৈ কি কৰিছে এয়া ৰাতি চকুৱে আপোনালোকক ভালদৰে দেখা নাই আৰু এয়া লাহেকৈ এইবোৰ সকলোবোৰ জ্বলি উঠিব আৰু অকণমান এয়া আৰু এতিয়া সকলোৰে ঘৰৰ লাইটবোৰ দেখোন কাৰেণ্ট কাটি দিলে মই কি ক'ব নোৱাৰোঁ আৰু এতিয়া সেইকাৰণে সকলো চৰ দিশে এইফালে মম লগাই দিওঁ আৰু মই অকণমান মম লগাই দিওঁ আপোনালোক এয়া এতিয়া মই ইয়াতে মম লগাই দিম আপোনালোকে চাই থাকিব এনেকুৱাকৈ এডাল এডালকৈ মই লগাই আছোঁ আৰু এয়া এতিয়া আমাৰ মায়ে এয়া মম জ্বলাই আছে আৰু এয়া লাইটো আহি গ'ল মই কৈছিলোঁ নহয়নে আৰু এতিয়া সকলো পিনে এনেদৰে মম জ্বলাই দিছোঁ আৰু আপোনালোকে এয়া কোৱা হয় গ্ৰীণ দেৱালী আৰু চাই থাকিব মই আৰু এয়া হৈছে আমাৰ সকলোবোৰ জ্বলি উঠিল আৰু এয়া আমাৰ চাকি জ্বলি উঠিল দেৱালীত প্ৰথমতে ৫,০০০ ঘৰলৈকে আহিছিলোঁ আচ্ছা হয় আমি দেৱালী উদযাপন কৰিছোঁ সকলোৱে লগ লাগি এয়া আমাৰ মাজত নিকু আছে নিকু গ'ল এয়া আমি ইয়াতে ধুনীয়া আকাশবন্তি তেলৰ দাম বেছি যদিও আমি তথাপিও তেলৰ চাকি আজি জ্বলাইছোঁ আমি গ্ৰীণ দেৱালী উদযাপন কৰিছোঁ যিহেতু আমাৰ CM মহোদয়ে কৈছিল যে গ্ৰীণ দেৱালী উদযাপন কৰিব লাগে আমি গ্ৰীণ দেৱালী উদযাপন কৰিছোঁ আমাৰ আশে পাশে বম চম ফুটাই আছে আমি এতিয়ালৈকে ফুটোৱা নাই আমি নুফুটাও বাৰু এইবাৰ আমি হয়তো লাহেকৈ অলপ ফুটাবও পাৰোঁ দুই এটা ডাঙৰ কথা নহয় চেষ্টা কৰি আছোঁ গ্ৰীণ দেৱালীৰ কাৰণে যি হওক দেখা যাক শুভেচ্ছা থাকিল আৰু এতিয়া টাইম আহি গ'ল আমাৰ হাৱৈ মাৰা আৰু এতিয়া আমাৰ ঘৰত আহি গৈছে এয়া দেউতা হাৱৈ মাৰাৰ বেষ্ট মাৰোঁ আৰু মানে মই হাৱৈ মাৰিব নোৱাৰোঁ আৰু এয়া এতিয়া মই আমাৰ কলগছ জ্বলাম আপোনালোকে চাই থাকিব আপোনালোকে চাই থাকিব কলগছ জ্বলাই দিম আৰু এয়া এতিয়া মই 4ডালকৈ ফুলঝাৰি জ্বলাম তাৰপিছত ইয়াতে কলগছত পুতি থৈ দিম আপোনালোকক দেখুৱাই আছোঁ এয়া দেৱালী এনেদৰে আপোনালোকে চাব পাৰে আৰু এয়া এতিয়া মই চকৰি জ্বলাম আপোনালোকে চাই থাকিব এয়া আপোনালোকে চাই থাকিব এয়া আমাৰ মায়ে এতিয়া চকৰি জ্বলাব এয়া আপোনালোকে চাওক পুমা কোম্পানীৰ চকৰি এইটো এয়া এতিয়া আমাৰ মামাই ফটকা জ্বলাই আছে
এতিয়া আপোনালোকে চাব পাৰে আমাৰ সকলো গাঁৱৰ তিৰোতাসকলে সেই আমাৰ ঘৰত প্ৰসাদ খাই আছে। আৰু এতিয়া আমি গৈ আমাৰ গেছ বেলুনটো ওলোৱাই আনিব লাগে, আকাশ বন্তিটো ওলোৱাই আনিব লাগে, তাৰপিছত উৰুৱাই দিব লাগে। এইটো আমাৰ গেছ বেলুন উৰাই দিওঁ এয়া উৰাই দিওঁ 1 2 3 বাই বাই এইটো গ'ল বাই বাই। আৰু এতিয়া মই এতিয়া এৰি দিলোঁ। এইটো আপোনালোকে চাই দিব পাৰে গৈ আছে, এইটো এতিয়া লাহেকৈ গৈ পৰা হোৱা হৈ যাব। চাব পাৰে এতিয়া চাই দিয়ক বাই বাই কৰিলোঁ। আৰু এয়া আহি পেলাই ৰঞ্জিত ভাইক লগ পালোঁ। বহুত ভাল লাগিছে ইয়াত আহি, বহুতো খুবেই ভাল। আৰু আমাৰ মাজত এয়া ৰাস্তাটো আৰু আমি এয়া গৈ আছিলোঁ গাজি খাবলৈ। আৰু এয়া হাজাৰী চলাব ইয়াতে। আৰু এয়া হাজাৰী চাই লওক আপোনালোকে, ওচৰৰ পৰা হাজাৰী। আৰু এয়া হাজাৰী এয়া এতিয়া ই জ্বলাই দিব হাজাৰী। তো এক্সপেৰিমেণ্টটো আৰু এয়া এইটো ওপৰলৈকে যায় ফুটা, আপোনালোকে এইটোৰ উপভোগ কৰিব পাৰিব অকণমান। আৰু এয়া এইটো ওপৰলৈকে যায় ফুটা। এতিয়া আমাৰ ৰঞ্জিত বাপ্পাৰ ঘৰলৈকে আহিছিলোঁ আৰু বহুত লাইট লগাইছে। মই লাইটবোৰ দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া আপোনালোকে চাব পাৰে এইফালে কি সুন্দৰকৈ লাইট লগাই দিছে দেৱালী বুলি। এইটো আমাৰ গেছ বেলুনটো এনেদৰে ৰাস্তাৰ কাষত পৰি আছে শেষ অৱস্থাত। আৰু এয়া এনেদৰে আকাশতে উৰি এইখিনি পৰিছে। আৰু তো এইটো মই এতিয়া ইয়াতে শেষ কৰিলোঁ। তো গাইজ আজি ভিডিঅ' তো এইখিনিয়ে আছিল। আশা কৰিলোঁ যে আপোনালোকে চাই ভাল পালে। আৰু আগলৈকেও এনেকুৱা ভিডিঅ' দি চাই থাকিম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ' লৈ। আজিলৈ ৰাখিছোঁ, বাই বাই।